নমস্কাৰ, মই আজি আকৌ নতুন ভিডিঅ' এটা লৈ আহিলোঁ। আজি টপিকটো বেলেগ হ'ব। আজি বেলেগ এটা কামৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ। আজি বেলেগ এটা কাম আজি কাম হ'ব আপোনাৰ প্লাম্বাৰৰ কাম, পাইপিঙৰ আপোনাৰ পানী ৱাটাৰ ছাপ্লাই কাম হ'ব। পাইপ ফিটিং লেট্ৰিন বাথৰুমত কিটচেনত লেট্ৰিন বাথৰুমত যিটো পানী কানেকশ্যন হয়, পানী কানেকশ্যনৰ আমি কাম দেখাম। গতিকে আহক আমি কামখিনি কেনেকৈ কৰোঁ সেইখিনি দেখাওঁ। সেইখিনি মই নিজে কৰোঁ, কামটো মই নিজে কৰোঁ। মই যেতিয়া RC ঘৰ নিৰ্মাণৰ আগত যিবিলাক ভিডিঅ' দিছিলোঁ সেইটো মই নিজে কৰোঁ। প্লাম্বাৰৰ কামখিনি মই নিজে কৰোঁ, পাইপিঙৰ কামখিনি। গতিকে এইখিনি কাম দেখাওঁ। ইয়াত আমি পাইপ আনিলোঁ। এইটো cpvc পাইপ লগাম। এইটো cpvc হয়, এই পাইপ আহিলোঁ বাথৰুম। এইটো বাথৰুমত আমি ইয়াত কানেকশ্যন হ'ব। দেখুৱাই দিছোঁ। এইটো আপোনাৰ ইয়াত গিজাৰ বহিব, ইয়াত মিক্সাৰ এটা বহিব, আৰু এইটো শ্বাৱাৰ হয়। এইটো ওপৰৰ শ্বাৱাৰ আমি হল কৰিলোঁ, হলটো ইতিমধ্যে এতিয়া কৰিলোঁ। এইটো ইয়াত হ'ব, ইয়াত লেট্ৰিন বাথৰুম হ'ব। ইয়াত হেণ্ড শ্বাৱাৰ বহিব, ইয়াত আপোনাৰ ফ্লাছাৰ বহিব। গতিকে এইখিনি মই দেখুৱাই দিছোঁ। এইটো কিটচেন, এই ইয়াত বেচিন এটা বহিব। বেচিনৰ কাৰণে ইয়াত কানেকশ্যন এটা হ'ব। এই আগত আছে, ইয়াত এটা বেচিন বহিব। এইখিনি এটা বেচিন বহিব, ইয়াত এটা কানেকশ্যন হ'ব। ইয়াত এইটো এটা বাথৰুম। ইয়াত এটা মিক্সাৰ হ'ব, ইয়াত আপোনাৰ ইংলিছ কম্পিউটাৰ এটা বহিব। এইটো ফ্লাছাৰ কানেকশ্যন, এইটো হেণ্ড শ্বাৱাৰ কানেকশ্যন। এইটো আপোনাৰ ইয়াত গিজাৰ দুটা হ'ব, গিজাৰ এটা হ'ব। এইটো আপোনাৰ ইয়াত বেচিন এটা হ'ব। এইটো কানেকশ্যন কৰা নাই, কৰিম। এইখিনি হ'ল কৰা হৈছে, আৰু কিছুমান হ'ল আছে বাকী, এইখিনি কৰিম। এইটো এটা বাথৰুম। ইয়াতো মিক্সাৰ এটা বহিব। তাত গিজাৰ আছে। ইয়াত ইংলিছ কম্পিউটাৰ এটা বহিব। এইখিনি ইংলিছ কম্পিউটাৰ এটা বহিব। ইয়াত হেণ্ড শ্বাৱাৰ আছে, ইয়াত আপোনাৰ ফ্লাছাৰ চিষ্টেম আছে। সেইখিনি আমি কানেকশ্যন কৰি থৈছোঁ। কানেকশ্যন কৰা নাই, কানেকশ্যন কৰিম মানে ফুটা কৰি থৈছোঁ। এইফালে আছে আপোনাৰ এইখিনিত ৱাশ্বিং মেচিনটো বহিব। এই ওপৰত দিয়া হৈছে কানেকশ্যনটো, দিম, ফুটা কৰা নাই, কৰিম। সেইটো চিন দি থৈছোঁ। এই ৱাশ্বিং মেচিনৰ কাৰণে কানেকশ্যন এটা। সেইখিনিত আপোনাৰ হাত মুখ ধুবৰ কাৰণে জেগাটুকু আছে। সেইখিনিতো মেজত বহা চিষ্টেম কৰি ল'ব। তাত এটা কানেকশ্যন আছে। সেইখিনি কানেকশ্যনখিনি আমি দেখালোঁ। এইটো আপোনাৰ তলত আপোনাৰ ৰিজাৰ্ভাৰটো আছে, তলত। আমি এতিয়া য'ত খাৰা হৈছোঁ তাৰপৰা আৰু 10 ফুট ওপৰত আপোনাৰ চিনটেক্স বহিব। চিনটেক্সটোত আমি পানী উঠাম, তাৰপিছত পানীটো আমি ইয়ালৈ পাম। চাম্বাৰচিবলটো আছে অকণমান দূৰত। চাম্বাৰচিবল এই ৰিজাৰ্ভাৰটোত দিব। ৰিজাৰ্ভাৰৰ পৰা আমি আকৌ টুলু পামেৰে আমি ওপৰত উঠাম। ওপৰত চিনটেক্স থাকিব। আকৌ নেক্সট আমি যিখিনি পাইপিঙৰ কাম কৰিম সেইখিনি আমি দেখুৱাম ভিডিঅ'টো চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। গাইজ, আমি টেংকি ফিট কৰিলোঁ। গতিকে আমি নমাৰ চিষ্টেমটো কৰি আছোঁ, পানী নমোৱাটো। টেংকিটো এইটো ফিট হৈ গ'ল। এইটো এতিয়া পানী নমোৱা এইটো কানেকশ্যন এইটো কৰি আছোঁ। এইটো আজি এইটো হৈ গ'ল। ভেল্ভ লগাই দিলোঁ। এইটো নমাটো হৈ গ'ল, উঠাটো বাকী আছে। উঠাটো আমি পিছৰ পৰা কৰিম। তলৰ কামখিনি গোটেইখিনি নমাৰ যিটো কানেকশ্যন আছে টেপবিলাক ফিটিং কৰি ল'ম। ফিটিং কৰাৰ পিছত আমি ৰিজাৰ্ভাৰৰ পৰা হেৰিটো দেখাম। ৰিজাৰ্ভাৰৰ পৰা আমি ইয়ালৈ পাৰিছোঁ। ইয়াত সোমাবহি। এইটো ফুটা কৰি থৈছোঁ, এইটো ফুটা দিয়া আছে। ইয়াত সোমাবহি, তাৰপিছত আমি পানী পাই যাম। গতিকে এইখিনি কাম হৈ যাব।
গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰিব। ভিডিঅ'টো যদি কোনোবাই ছাবস্ক্ৰাইব নাই কৰে ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত আমি আৰু ভিডিঅ' দেখুৱাবলৈ সক্ষম হ'ম, আৰু ভিডিঅ' বনাম। এইটো গোটেই সম্পূৰ্ণ মানে এই চিনটেক্স বহোৱাৰ পৰা ধৰি একদম ছাবমাৰ্চিবলৰ পৰা পানী উঠোৱালৈকে আমি গোটেইখিনি দেখাম। এইটো ভিডিঅ'টো আগতে চাই থাকিব। আমাৰ এইখিনি হৈছেই। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো আপলোড দিম। আপোনালোকে যদি কোনোবাই যদি ছাবস্ক্ৰাইব নাই কৰা কৰিব। বহুতে কমেণ্ট কৰে যে মই অকল পকা কামেই কৰোঁ নেকি। না, পকা নহয়, পকা প্লাম্বাৰ দুয়োটাই কৰোঁ। গতিকে মই যিখিনি জানো সেইখিনি মই নিজে কৰোঁ। এতিয়া ইমানেই।